সুপ্ৰভাত বন্ধু বান্ধৱীসকল, ৰাতিপুৱা চাহকাপ লৈ ঘৰৰ পৰা আৰম্ভ কৰিছোঁ মোৰ ভিডিঅ'টো। চাই লওক। ৰাতিপুৱা ঘৰত মই বহি অলপ টিভি চালোঁ। টিভি চাই এক জেগাত যাম আজি। কিহৰ কাৰণে যাম সেইটো কৈ আছোঁ। আগে টিভিটো চাই লৈ মটু পটলু চাই ভাল পাওঁ। আপোনালোকে কোনি কোনি চাই ভাল পায় কমেণ্ট কৰি জনাব, চাই নে নাচায়। মই দাদাহঁতৰ ভতিজা ছোৱালী এটাৰ জন্মদিন, তাত গৈছোঁ। তাত গৈ কিনে চাহকাপ দিলে, প্ৰথমে চাহকাপ খালোঁ। চাহকাপ কেক আৰু বিস্কুটেৰে চাহ দিলে। চাহকাপ খাই ভতিজা ছোৱালীটোক বিচাৰি আছোঁ, আহি পোৱা নাই। লাষ্ট চালোঁ, চাই আহিলে দিয়ক এটা টাইমত। তাইক সুধিলোঁ, এইজনী ছোৱালী ভতিজা ছোৱালী। ধুনু, তোমাৰ নামটো কৈ দিয়াচোন। নমস্কাৰ, মোৰ নাম চেৰি মীৰা ডেকা। তুমি কোন ক্লাছত পঢ়ি আছা? কেজি 2। কোন স্কুলত? এখন একাডেমী, নলবাৰী। থেংক ইউ। বৰ ধুনীয়া ছোৱালী দেই, দেখুৱাই আছোঁ পাছত। তাইক সুধি পেলাই চালোঁ পাকঘৰত কি বনাইছে। আগে চাউল যে মাংস আনি থৈছে। মই কিন্তু মাংস নাখাওঁ, এয়া মাছ। ধুনীয়া, মোৰ কাৰণে ভাল হ'ব মাছ। দাদাই মাছ ভাজি থৈ থৈছে, দাদাহঁতে। বৌয়ে ভাজিছে। বৌ আৰু দাদা আৰু অফিচত যায়, চাকৰি কৰে। এনে ওলাই আহিলোঁ। দাদাহঁতৰ কাষতে এটা শনি মন্দিৰ আছে, শনি মন্দিৰত গ'লোঁ। সেইফালে যোৱাৰ কাৰণে শনি মন্দিৰত গৈ কমাৰ্চ কলেজৰ হোষ্টেলত চালোঁ। সিহঁতৰ দাদাহঁতৰ কাষতে বাৰু হোষ্টেলখন। চালোঁ, চাই লৈ মেইন গেটখন দেখুৱাই আছোঁ আপোনালোকক। কমাৰ্চ কলেজৰ মেইন গেটখন, নলবাৰী কমাৰ্চ কলেজ এইখন মেইন গেটখন। ঘৰত আহি দেখা পালোঁ প্ৰসাদ দি আছে। সেই প্ৰসাদ দিলেচোন। প্ৰসাদ দি সিহঁতে সেৱা কৰি ওলালে। তাৰপৰা মোক ক'লে বোলে অলপ গাজৰকেইটা কাটি দে। মই অলপ ফকতীয়া খোৱাতকৈ অলপ গাজৰ চাজৰ কাটি দিওঁ আৰু, হয়নে নহয়? ফকতীয়া খোৱাতকৈ। তাৰপৰা অলপ ওলাই আহিলোঁ। আহি বোলো অকল বাৰ্থডেকৈ থাকিলে নহয়, নিজৰ কামাইটোও লাগিব। অলপ ভাড়া মাৰি আহোঁ, কাষতে ভাড়া। নলবাৰী যিহেতু টাউনত আছোঁ, ভাড়া অলপ মাৰি আহোঁ। MNCৰ সন্মুখতে নলবাৰী কলেজৰ আমাৰ এখন ফিল্ড, নলবাৰী কলেজৰ গেটখন। MNC কলেজৰ পৰা ফোন কৰিছিল ভাড়াৰ কাৰণে। এইখন নলবাৰী কলেজৰ গেট, প্ৰথম গেট। ছেকেণ্ড গেট এখন আছে। MNC কলেজৰ পৰা এনেকৈ ফোন কৰিছিল। ফোন কৰাৰ পাছত আহিলোঁ। ভাড়াকেইটা উঠাই কিনে অলপমান পইচাও ঘটি লওঁ। এইখন MNC, আমাৰ নলবাৰীৰ MNC। ছোৱালীবিলাকে ফুচকা খোৱাত একদম 1 নম্বৰ, পঢ়া শুনাত নাই। তাৰপিছত দাদাই ফোন কৰিলে, আকৌ কেকটো লোৱাৰ কথা ক'লে। আহিলোঁ ৰুমা বেকাৰীৰ তাত, আমাৰ নলবাৰীৰ ফেমাছ দোকান। বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰে তাত গৈ কিনে কেকবিলাক লৈ, এতিয়া বাৰ্থডেৰ কেকটো লৈ আহি ঘৰত আহি আছোঁ, দাদাহঁতৰ ঘৰত। ৰাস্তাটো পাৰ হওঁতে বৰ দিগদাৰে। গাড়ীখনত থৈ আহি টুপি চুপি ল'লোঁ, লৈ যাব ওলালোঁ দাদাহঁতৰ ঘৰত। বেছি দূৰ নহয়, ৰুমা বেকাৰীৰ পৰাই কমাৰ চৌক গ'লে বেছি দূৰ নহয় অলপমান। তথাপি আৰু যিহেতু ক'ত আগেদি যাই আছোঁ, যাই এনেকৈ ভিডিঅ'টো চলি থাকিব। নলবাৰীত 1 নম্বৰ কথা, গাড়ী চলাব ভালো বেয়াও, বহুত জাম। ই ৰিক্সা বহুত হৈছে এতিয়া। আমাৰ অৱস্থা বেয়া একদম ই ৰিক্সাবিলাকৰ। এই কমাৰ্চৰ ৰাস্তাটো পালোঁ, ইমান বেয়া ৰাস্তা, ব্লকৰ ৰাস্তা, ঠেকচা গোটাই। ইমান ঠেকচা। আহি পালোঁ দাদাহঁতৰ ঘৰ। ডাইৰেক্ট কেকটো উলিয়াই দিলোঁ।
পুথি পঢ়িছিলে, ভগৱানক শৰাই দিছিল। এতিয়া চব বদলি গৈছে। দুনিয়াৰ কেক কিবা কানি এইবিলাক আৰম্ভ হৈছে আৰু এতিয়া নতুন প্ৰজন্মৰ এইগিলাখান নতুন নতুন সৃষ্টি হৈ আছে, হয় না নহয়? কেকটো খালাক, চবকে খুৱাই দিলাক। এই ভাগিনাকো খুৱাই দিলাক, সৰু ভাগিনা এইটো মোৰ। আৰু ছোৱালী ইমান ভাল ছোৱালী তাই, স্কুলত প্ৰায় মানুহে কয়ে তাইক ভাল বুলি। খুৱাই দিলে। কি বনাইছে চাং লওঁ। বা খানা ৰেডিয়েচোন, খাব পৰা হ'লে সোনকাল যাবই লাগে আৰু মোৰ আৰু কামো আছে ঘৰত। এইবাৰ ফটো এটা মাৰিলোঁ তাইক। এই ছোৱালী, অঁ এইটো আৰু ভতিজা, নতুন পেহীহঁতৰ দাদাহঁতৰ ছোৱালী, দাদাৰ ছোৱালী। জন্ম হোৱাৰ পৰা প্ৰথম দেখিলোঁ তাইক। চবকে খুৱাইছোঁ, মই অলপ খাওঁ দিয়ক। চবকে খুৱাই আছোঁ, মই অলপ খাওঁ আৰু খাই দাং দিয়ক। কেকটো মেইন, ইটাৰ কেকটো খাবাই লাগিব, নাখালেই নহয় না। সেইটো খোলালি, তাই কৈছে কেক মোলে খাওঁ বোলে। খাতে হাঁহে দেখোন। বা কিনকে খাইছি আই। কিন্তু নলবাৰীৰ কেক কেনে লাগছি, মজা। অঁ তহঁতৰ পাঠশালাত নাই এইটো, শালপতিটো, আমাৰ শালপতি বুলি কওঁ। এইটো ভাগিন ছোৱালী কেনে হৈছে মুখৰ পেকতে নি। এই পেহী, মা আৰু এই দাদাহঁতৰ লগৰ দাদাহঁতৰ বৌ আৰু আছে। এই শালপতি ভাত খাই আছে। পাপৰ